वेलकम बैक टू माय एसएमएस ब्लग अन्यटा ब्लग মই কি আপোনাক সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোকে আজি ব্লগটো চাই ভাল পাব আৰু এতিয়া আসলে আছো প্ৰেছত আৰু প্ৰেছৰ পৰা আসলে ভিডিও ষ্টাৰ্ট কৰিছো গৰিকে আজি ব্লগটো বহুত বেছি দীঘল নহয় একেবাৰে শৰ্ট হ'ব তথাপিতো এটা ভিডিও কৰো বলো এটা বিশেষ কাৰণৰ কাৰণে ভিডিও কৰিছো গৰিকে ভিডিওটো চাই থাকক গম পাব শেষলৈ একদিন আসলে ব্লগ কৰিব পৰা নাই কাৰণ মনচনবিলাকো ইমান বেছি ভাল নহয় আপোনালোক সকলোৱে জানে বছৰ প্ৰথম কেইদিনতে আসলে ইমানটা ডাঙৰ অঘটন ঘটি গ'ল আমাৰ দেৰগাঁও বালিজনত যেটো এক্সিডেন্ট হৈ গৈছে তাৰ 14-15 জন মানুহ মৃত্যুমুখত পৰিছে এক্সিডেন্টটো আসলে বিভিন্নজনৰ বিভিন্ন মত কিছু সংখ্যক লোকে কৈছে কোৱলিৰ কাৰণে কিছু সংখ্যক লোকে কৈছে আকৌ ফৰলেন বনাই থকাৰ কাৰণে ৰাস্তাৰ খেলিমেলি আৰু কিছু সংখ্যক লোকে কৈছে মানুহজনে ড্ৰিংকস কৰি আহিছিলে কাৰণ আসলে যিয়েই নহওক কিন্তু এটা কথাই কম আপোনালোকে সকলোৱে ড্ৰিংকস কৰি গাড়ী নচলাব কাৰণ চকচোন আপুনি চলাই অহা সেই গাড়ীখনত 40-47 জন মানুহ থাকে গতিকে আপোনাৰ দায়িত্ব সেই 40-47 জনৰ আৰু আসলে এতিয়া বাৰু যি কি নহওক ব্লগটো বনোৱাৰ মেইন উদ্দেশ্যটো কোৱাই নাইকিয়া আমাৰ দেৰগাঁও স্মৃতি পথৰ নৃত্যাঞ্জলি এৱাৰ্ড 2024 হৈ আছে গতিকে বলক তেতিয়াহ'লে তালৈকে যাওঁ অকণমান আপোনালোককো দেখাওঁ আৰু মই নিজেও চাই আহোঁগৈ এইফালে আছে বৈশালী আৰু এইফালে আছে স্বপ্নালী আমি এতিয়া যাম অকণমান আৰু সব কেতিয়া স্মৃতি পথাৰ পাই গ'লোহি বলক তেতিয়াহ'লে সোমাই গৈ থাকোঁ অৱশ্যে বাটটো এইফালেদি আছে কিন্তু আমি আগেদিয়ে সোমাই আহিলোঁ যিহেতুকে এইফালে ডেকৰেশ্যন কৰি থৈছে আৰু আমি ফটো তুলিবগৈ পাৰিম আৰু এইফালে চাওকচোন 25খন পতাকা উত্তোলন কৰিলে এইখিনি অৱশ্যে আমি চাবলৈহি নাপালোঁ কাৰণ আজিহে আমি আহিছোঁ গতিকে এইফালে বলক তেতিয়াহ'লে ভিতৰ ভাগলৈ সোমাই গৈ থাকোঁ আৰু আপোনালোকে জানেনে আমাৰ এইটো যোনজন নৃত্যাঞ্জলি এৱাৰ্ড পাৰিছে 2024 এটো সৰ্বভাৰতীয় গতিকে আপোনালোকে সকলো আহিব ইয়ালৈ আৰু মেইন কথাটো কি জানে নে নাই আজি আহিব কুসুম কৈলাশ আৰু কাইলৈ আহিব নীল আকাশ দাদা আৰু আচিত্য বৰপাত্ৰ গতিকে আৰু 8 তাৰিখে আহিব আমাৰ হাৰ্টথ্ৰ জুবিন গাৰ্গ গতিকে আপোনালোকেনো মিছ কৰিবনে যদি আপোনালোকে গম নাপায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোৰ যোগেৰে আহিব পাৰিব আৰু আমিও যাম গতিকে আজি ভিডিওটো হয়তো আপলোড কৰা পলম হ'ব কিন্তু কাইলৈ আৰু পৰহিলৈ মিছ নকৰিব গতিকে চাই থাকক ভিডিওটো শেষলৈকে আৰু কি দেখাই থাকিবলৈ চেষ্টা কৰিম ভিতৰৰ পেণ্ডেলটো চাওকচোন কিমান ডাঙৰকৈ দিছে আৰু বিৰাট ধুনীয়া হৈছে আসলে ৰাতি আহিলে বেছি ডেকৰেশ্যনটো ওলাব যিহেতুকে আমি দিনতে আহিছোঁ গতিকে ইমান ভালকৈ ধৰিব নোৱাৰিব তথাপিতো যিমান পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিম আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ এটা চাংঘৰ বনাইছে আৰু এইফালে দেখিছেনে এইখিনি কুলা চালনী জাকৈ যিবিলাক আমাৰ সংস্কৃতিৰ আচলতে অসমীয়া সংস্কৃতিৰ যিবিলাক সঁজুলি আচলতে আমি যিবিলাক ব্যৱহাৰ কৰি থাকোঁ তাৰ ওপৰতো তেওঁলোকে খুব ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে আৰু চাওকচোন ইমান ধুনীয়া লাগিছে ন আৰু এইফালে চাওকচোন কিমান ধুনীয়া লাগিছে ন ইমান ধুনীয়াকৈ জাপি ঢোল পেঁপা সকলোবিলাক সজাইছে এয়া চাওক এইফালে এটিটো ব্যস্ত ফটো মৰা দেখিছেনে পুৰা আৰু বলক তেতিয়াহ'লে এতিয়া ভিতৰ ভাগলৈ সোমাই যাওঁ অকণমান প্ৰগ্ৰেম দেখাওঁ আপোনালোকক এতিয়া ফেশ্বন শ্ব' প্ৰগ্ৰেম হ'ব গতিকে তাৰে অকণমান চাওঁগৈ আৰু আপোনালোকক দেখাওঁ গতিকে বলক ভিতৰলৈ যাওঁ এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ কিডছ বীৰ প্ৰতিযোগিতা
চাই বাৰু কেনে লাগিছে, বহুত ধুনীয়া লাগিছে ন, সৰু সৰু পোৱালীবিলাক ইমান মৰম লাগিছে। আৰু এইফালে চাওকচোন ডাঙৰকৈ দুখন স্ক্ৰীণ লগাই দিছে, তাত অন্তত ধৰিব নোৱাৰিলেও মানুহে আকৌ স্ক্ৰীণত চাব পাৰিব। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে ন, দুফালে দুখন ডাঙৰ এনেকুৱা স্ক্ৰীণ লগাই দিছে, তাত ধৰিব নোৱাৰিলেও ইয়াতো চাব পাৰিব। চাওকচোন কিমান ধুনীয়া ধুনীয়া বস্তু লৈছে, আপোনালোকে এইবোৰ নিবলৈ আহিব পাৰিব দেই। মই অকণমান দেখাই দিছোঁ আচলতে, ময়ো সুধিছিলোঁ এই দামবিলাক, এইবিলাক সৰুবিলাকৰ দাম বোলে 1000 টকা আৰু ডাঙৰবিলাকৰ দাম 2000 টকা। অৱশ্যে বস্তুখিনি চায়েই ভাল লাগে দিয়কচোন। আৰু এইফালে গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে, গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইফালে দুখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আমি মৰা।